Hello guys, welcome to my YouTube channel. আজি মই এটা ব্লগ বনাম। ইয়াত এটা সৰুকৈ আয়োজন চলি আছে আমাৰ ক্লাছত। দেখাইছোঁ কি হৈ আছে, কি চলি আছে, কি আয়োজন চলিছে। সৰুকৈ কৈ দিছোঁ আৰু কাৰোবাৰ বাৰ্থডে চেলিব্ৰেশ্যন হ'ব, কিন্তু কোন হয় কাৰ হয় সেইটো এতিয়া নকওঁ আৰু, চাই থাকক ভিডিঅ'টো। এষাৰ কথা কৈ লওঁ, মানে বাৰ্তালাপ বুলি ক'লে মই সেইদিনাখন কৈছোঁৱে, কৈছোঁ যে বাৰ্তালাপ বুলি ক'লে আচলতে আমাৰ এটা আৱেগ, আৰু সেই আৱেগ যে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী বা বাৰ্তালাপ পৰিয়ালৰ মাজত যে আছে, সেই কথা আজিৰ দিনটোত প্ৰমাণিত হৈছে। কাৰণ আজি মই 51 বছৰ পাৰ হৈ আজি 52 বছৰ ধৰি দিলোঁ, আৰু মই কেতিয়াও ভবা নাছিলোঁ যে আজি এনেদৰে বাৰ্তালাপৰ পৰিয়ালে মোক এই ধৰণে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব। আৰু আজি বাৰ্তালাপত মোৰ আজি ক্লাছো আছিলে, গতিকে চাগে মই সৌভাগ্যৱান যে আজি এই এটা অতিকে আনন্দৰ মুহূৰ্তত মই বাৰ্তালাপ পৰিয়ালক পাইছোঁ। গতিকে কেকটো কটাৰ আগতে মই প্ৰথমে বাৰ্তালাপ পৰিয়ালৰ দীৰ্ঘ জীৱন সুস্বাস্থ্য কামনা কৰিছোঁ। কেকটোত প্ৰথমে এটা চুমু খাইছোঁ। এয়া হ'ল আমাৰ বাৰ্তালাপৰ আমাৰ গুৰু, আমাৰ চক্ৰপাণীৰ মানে জুনিয়ৰ চক্ৰপাণী, জুনিয়ৰ চক্ৰপাণীৰ সহধৰ্মিনী। গতিকে বাৰ্তালাপ একাডেমীৰ আচলতে মূল মানুহ তেখেতসকলক মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই কেকটো কাটিবলৈ লৈছোঁ। Birthday to you, happy birthday to you. Happy birthday to you. প্ৰথমে আমি কাক খুৱাম? আমি জুনিয়ৰ চক্ৰপাণীক খুৱাব লাগিব দেই। এইটো চকলেট নে? ব্লগ বনাইছে, খুব ভাল কথা, মই আশীৰ্বাদ কৰিছোঁ মোৰ এই ছাত্ৰী। কিন্তু এতিয়া বাৰ্থডেৰ বিষয়ে, মোৰ জন্মদিনৰ বিষয়েটো কিনো ক'ম, বুঢ়া হ'লোঁ, বাৰ্থডে বুলি ক'লে ভাল লাগে, কিন্তু যদি আমি ভাবোঁ যে জীৱনৰ পৰা এটা মহা মূল্যৱান বছৰ কালৰ গৰ্ভত হেৰাই গ'ল, সেই কথাষাৰ ভাবিলে আকৌ বৰ দুখ লাগে। যি কি নহওক, সময়ৰ গতিত আমি চলিবই লাগিব। নতুন বছৰটো মোৰ কাৰণে ভাল হওক, শুভ হওক, তাকে মই কামনা কৰিছোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকলে কামনা কৰিছে। নতুন ব্লগটো বনাইছে, এই ব্লগৰ বাবে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।